Hey guys, welcome back to my channel Ifraz Official. আজি মানে কি হ'ল ৰাতিপুৱা লাইছো না এনে আন্ধাৰ হৈ আছে তো এনেকৈ অকণ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ ইফালে এয়া নন্দনমন ৰিজৰ্ট আজি ৰাস্তাটো চেঞ্জ হৈছে এই ৰাতিপুৱা এনেকুৱাই লাগে নন্দনমনখন এয়া হৰ্ণবিল ধাবা আগতে এয়া আমাৰ ভাই এখন গৈ আছে তানবিহত ওরা কি হল রইলা যা হা কো সাইডল ব্রো সমান ব্রো মোহন ব্রো অকমান পোহৰ হৈছে আৰু দিনটো সেইফালে তৰা এতিয়া ওলাই আছে সেই কলেজ পাই গ'লো হিজামুগুৰি কলেজ আগত তানবি পাছত এইকেইটা গাইজ ইফালে চাহিদুৰে একদম হামিয়াই গৈছে উঠি আহিছে নহয় আমাৰ তানবিৰো ব্লগিং কৰি আছে হিন্দীত तानवीर ब्रो नाम होंगे पास ऐसे रास्ते हैं कैसे जाऊँ तो गाइस हिंदी কৰিব লগা হৈছে গাইস আমাৰ তানवीर ব্रो লগত গৈ হিন্দী কৰিব লগা হৈছে এই তানवीर খানে পানী খাই আছে কালিও 5টা আছিল আজি 5টাই আছো কিন্তু ইন্ডিয়াস ব্ৰো নাহিলে তাৰ চাইকেলখন বেয়া হোৱাত আমাৰ চাহিদুৰ ব্ৰো আহিছে এয়া লগা কাপোৰ পিন্ধি এয়া ধান হৈ আছে আগতে ইয়াত চাৰিটা পুৰা গৈ আছে এনেকৈ গৈ আমি এখন জাৰ্জিৰ পৰা কৈপাত জেগা আহিলোঁ কৈপাত জেগাৰ পৰা এতিয়া গৈ আমাৰ তানবিৰবোৰে ক'ত বহাই দিলে ঠিক নাই গাঁৱে ৰাস্তাটো ভালেই কিন্তু মাছ সিঁচিব পৰা হৈ আছে আৰু সেয়াই অসমৰ ৰাস্তা এনেকৈ কৈ লাগিছে তো গাইজ পুৰা ফালিব লগা হৈছে কাৰণ টাইমিং মিলাই যাব লগা হ'ব নহ'লে বেলি যাই গ'লে ভাগৰ লাগিব গাইজ এই আগত এইকেইটা গৈ আছে বোলে এয়া ভাগৰ লাগিছে তাৰ বোলে ভাগৰটোতো মেইন ভাগৰ লাগিবই তো এইফালে আহি আছোঁ
মই মানে এখন হাত চলাব পাৰিছে নলগা হৈছে নে এওঁ অকল ধৰি দিছে এতিয়াহে মানে সি চাপৰটো পাই গৈ থাকিব পাৰিব মানুহে কয় মাথা চাওকচোন বাৰু ইমান এলাহ আহিছে এইফালে আহি আছোঁ এনেকৈ নিখাবলৈ একো বস্তু নাই কাৰণ গাঁৱত আহিছোঁ ঘৰ আছে এইফালে কিবা কাম চাম পাতিছে এইবিলাক চবৰ ঘৰ মানে ঘৰ দুৱাৰ বেছি আছে গাইজ ধুনীয়া ৰাস্তা লাগিছে মানে আগৰ ৰাস্তাটো পুৰা ভাল পোৱা নাছিলোঁ এতিয়া ভাল লাগিছে নগাঁও গাইজ এনেকৈ আহি আছোঁ চব আকাশখন এইখন ধাননি পথাৰ নৱেম্বৰ ডিচেম্বৰ মানত আৰু এইবিলাক চব নাইকিয়া হৈ যাব এবাৰ এতিয়া ফিল্ডত থাকিব এনেকৈ গৈ আছোঁ গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আহি ডেৰজা পাই গ'লোঁ লগৰকেইটা আগত গ'ল আমাৰ বহুত ভাগৰ লাগিছিলে লাহে লাহে আহি আছোঁ মানে বহুত ধুনীয়া ৰাস্তা কিন্তু আহোঁতে আহোঁতে ভাগৰ লাগি গৈছে বহুত দূৰ আহিছোঁতো আমি 4টা বজাতে ওলাই আহিলোঁ 4টাৰ পৰা এতিয়া 4:30 ইমান সময় টাইম মানে অকণ দিগদাৰ হৈছে একো নাই ফাইনেলি সেই এতিয়া পাই গৈছোঁ আগতে আছে অকণমান স্পীড দিছোঁ কাৰণ ৰোডটো ওলাই গ'লে দিগদাৰ হ'ব নে সেইটো কাৰণে অকণমান সোনকালে যাব লগা হৈছে এয়া ধাননি পথাৰ আহি এয়া বজাৰ চাৰিআলি পাই গ'লোঁ আহি মুৰা বজাৰ পাই গ'লোহি এয়া মুৰা বজাৰ ঈদগাহ ধুনীয়াকৈ বজাইছে দেই ধুনীয়া চিনা লগাই দিছে এয়া জানালা ঘৰ গাইজ এয়া আহি আছোঁ এয়া ৰেল লাইন আৰু এইফালে ৰাস্তা গাড়ী লগত এয়া আমি গৈ আমগুৰি পাম আহি আছোঁ বহুত ৰ'দ ওলাই আছে ভাগৰো লাগিছে কাৰণ আমাৰ মেহানৰ চকাৰ পামচাৰ হ'ল মানে অকণমান দেৰি হৈছে চাইকেল চলাই আহি আছোঁ অকলে অকলে পিছতে খোজকাঢ়ি আহি আছে ইমান দূৰে গ'লোঁ আমি 30 কিলোমিটাৰ গ'লোঁ